পদক নাপালেই জবৰ, পদক পালেই যেন বুকুৰ আমঠু। হয়, লাভলিনাৰ কথাই কৈছোঁ। শেহতীয়াকৈ লাভলিনাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। কিন্তু কিয়? কমনৱেলথ নোহোৱালৈকে লাভলিনা বৰগোহাঁইক মৰম, আশীৰ্বাদ, শুভেচ্ছা সকলো। এতিয়া কিয় লাভলিনাক লৈ সমালোচনা? এগৰাকী প্ৰতিযোগী যেতিয়া খেলপথাৰত নামে, অন্ততঃ তেওঁ কেতিয়াও হাৰিবলৈ চেষ্টা নকৰে। সমগ্ৰ দেশবাসীৰ আশীৰ্বাদ পুষ্ট লাভলিনাৰ এয়া দুৰ্দান্ত প্ৰদৰ্শন আছিল। মাত্ৰ ৩-২ ব্যৱধানত ৱেলছৰ ৰজি একলেছৰ ওচৰত থমকিল অসম কন্যা। তেওঁৰ বিফলতাত এতিয়া আৰু এটা প্ৰশ্নৰ উদয় হৈছে, এই যে অসমৰ খেলুৱৈসকলে এটা পদক পোৱাৰ পাছত তেওঁক লৈ দীঘলীয়া সময়ৰ অনুষ্ঠানবোৰে কোনোবাখিনিত তেওঁলোকৰ অনুশীলনত বাধা আহি পৰে নেকি? সেয়াও লক্ষণীয়। কাৰণ কিছুদিন পূৰ্বে লাভলিনাই নিজেই উল্লেখ কৰিছিল সেই কথা। পিছে এইবাৰ কমনৱেলথৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাৰ ৰোষত পৰিছে লাভলিনা। কাৰণ তেওঁৰ ব্যক্তিগত প্ৰশিক্ষকক যাবলৈ দিয়া হোৱা নাছিল বাৰ্মিংহামলৈ। টুইটযোগে জনোৱা সেই বাৰ্তাটোক লৈ চৰ্চা আৰম্ভ হৈছিল। স্বাভাৱিকতেই ভাৰতবাসীয়ে প্ৰশ্ন তুলিছিল ভাৰতীয় অলিম্পিক সংস্থাৰ নেতৃত্বক। তাৰ পাছতেই প্ৰশিক্ষকগৰাকীক পঠিওৱা হৈছিল বাৰ্মিংহামলৈ। কিন্তু তাতেই লাগিল কেৰোল। সেয়া যেন এক প্ৰকাৰৰ ক্ষোভ লাভলিনাৰ ওপৰত। কাৰণ খেলৰ পৰাজয়ৰ পাছত আওপকীয়াকৈ আৰম্ভ হৈছে লাভলিনাক লৈ চৰ্চা। এই সকলোবোৰে লাভলিনাৰ মাজত প্ৰভাৱ পেলাইছে। কিন্তু আমি বিচাৰোঁ তেওঁ দুগুণ অনুশীলন, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সাজু হওক। স্বাভাৱিকতেই সকলো সুবিধা পালে তেওঁ হয়তো সামাজিক মাধ্যমত তেনেকৈ লিখিব লগা নহ'লহেঁতেন। বাৰু যি কি নহওক, আমি অসমবাসী সদায় লাভলিনাৰ লগত আছোঁ। শুভেচ্ছা আগতেও আছিল, এতিয়াও থাকিব।